মাঞ্জাত নৃশংস হত্যাৰ বলি হোৱা দেহকাম জামহাওৰ আজিও ওলোৱা নাই মৃতদেহ মাঞ্জাত থাদ কাৰ্বি আৰু ডিমাচা ছাত্ৰ সন্থাৰ প্ৰতিবাদ বুধবাৰে দিনৰ পৰা 12 বজাত মাঞ্জাৰ নৃশংস হত্যাকাণ্ডৰ বলি হোৱা থাদ সম্প্ৰদায়ৰ দেহকামৰ ন্যায়ৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে থাদ কাৰ্বি আৰু ডিমাচা ছাত্ৰ সন্থাই উল্লেখযোগ্য যে 29 আগষ্টৰ নিশা কুকি উগ্ৰপন্থী সংগঠন KRA খেদি দাৰে ঘপিয়া হত্যা কৰিছিল মাঞ্জা কুকি কলনীৰ সুলভ মূল্যৰ দোকান দি চলি থকা নেহকাম জামহাওৰ এই হত্যাকাণ্ডৰ প্ৰতিবাদত আজি মাঞ্জা থাদ জনজাতিৰ লোকসকলৰ লগতে কাৰ্বি ছাত্ৰ সন্থা আৰু ডিমাচা ছাত্ৰ সন্থাই প্ৰতিবাদ কৰি মৃতদেহ উদ্ধাৰ কৰি পৰিয়ালক সমঝাই দিয়াৰ দাবী কৰাৰ লগতে দোষীৰ কঠোৰ শাস্তি দাবী কৰিছে মাৰি দিলে আৰু আজি কিমান দিন হৈ গ'ল 4 দিন হৈ গ'ল 4 দিনলৈকে এতিয়ালৈকে ডেড বডি পোৱা হোৱা নাই তো আজি আমি বাধ্য হৈছোঁ যে ইয়াত চিট ইন প্ৰটেষ্ট কৰিবৰ কাৰণে আৰু আমাৰ কিছুমান ডিমাণ্ড আছে আমাৰ কিছুমান আনআনচাৰ্ড কুৱেশ্যন আছে যে সেইটো আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন পুলিচ এডমিনিষ্ট্ৰেশ্যন আৰু সকলো যিমান কিবা আছে তলত আমাৰ কিছুমান আনআনচাৰ্ড কুৱেশ্যন আছে সেইটো আমি ক'ব বিচাৰিছোঁ যে নেহকাম জামহাও যিটো থাদৰ লিডাৰ হয় তাক কিয় মাৰা হৈছে কোনে মাৰিলে বা যিটো ধৰা পৰিছে একিউজ কেইটা যিটো KRA কেডাৰ বুলি কৈছে তো নামটো যিমান আমি শুনি পাইছোঁ যে three accused mainly they are from Manipur তো ইয়াত মণিপুৰ বেছ KRA বেলেগ ইয়াত কি কৰি আছে ন এইটো এটা কথা আৰু ছেকেণ্ডলি ইয়াত মানে ক্ৰাইমটো এক্সিকিউট কৰিবৰ কাৰণে কোনে অৰ্ডাৰ দিলে ছেকেণ্ডলি মাষ্টাৰ মাইণ্ড কোন হয় আৰু কনস্পিৰেটৰ কোন হয় আৰু তাৰ মানে এনেকুৱা হয় অকল 5 জনৰ কাৰণে ধৰা কৰিছে আৰু হ'লেও ইমান ডাঙৰ ক্ৰাইমটোক এক্সিকিউট কৰিব অকল 5 জনটো নোৱাৰিব এটলিষ্ট 15 to 20% লাগিব তো ইহঁতি ক'ত আছে আৰু এইটো পুলিচ বেলেগ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন বেলেগ কি কৰিব বিচাৰিছে আৰু ফ'ৰ্থ কুৱেশ্যন হৈছে ডেড বডি ক'ত আছে আজি 4 দিন হৈছে আমি ইয়াত আহিছোঁ ছানডে'ৰ পৰা আমি ইয়াত লাগি আছোঁ SDRF বোলে ট্ৰাই কৰি আছে পানী জানামতে সিহঁতি মানে ফুটপাথ নদীত পেলাইছে বোলে যদি সঁচাকৈ যদি নদীত পেলাইছে এতিয়ালৈকে কিয় পোৱা নাই এটা কথা যদি সঁচাকৈ যদি সিহঁতি নদীত পেলাইছে পাব লাগে ন আজি 4 দিন হৈ গ'ল SDRF লাগিছে পুলিচ লাগিছে আমি লাগি আছোঁ লোকেল বেলেগ তো ক'ত আছে ডেড বডি আৰু যদি নদীত সিহঁতি পেলা নাই হ'ব পাৰে পেলাই নাই সিহঁতি ক'ত হয় এইটো কেনেকৈ সিহঁতি ৰিকভাৰ কৰিব বিচাৰে পুলিচ বেলেগ আৰু এটা কুৱেশ্যন আছে যে এইটো যাক ধৰা পৰিছে সিহঁতি হৈছে মামুনি চাহ মানে কেডাৰ হয় কাডাৰবিলাকতো সিহঁতৰ হায়াৰ ৰেংকিং অফিচাৰ KRA লিডাৰবিলাক সিহঁতৰ উইদাউট দেয়াৰ নলেজ উইদাউট দেয়াৰ কনচেণ্ট উইদাউট দেয়াৰ এপ্ৰুভেল এইটো ক্ৰাইমটো এক্সিকিউট নকৰে এইটো আমাৰ মানে কেনে ক'ব আমি মানিছোঁ আৰু এইটো কেলৈ সিহঁতি মানে KRA লিডাৰ হায়াৰ লিডাৰকেইটা চিনিয়ৰ মেম্বাৰ লিডাৰকেইটা আছে সিহঁতি এপ্ৰুভেল দিলেহে কাডাৰবিলাক এনেকুৱা ক্ৰাইমটো এক্সিকিউট কৰিব সেইকাৰণে পুলিচে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে সিহঁতৰ লিডাৰ্ছ কাৰণে কি কৰিব সিহঁতি আমি শুনিছোঁ সিহঁতি পলাইছে যদি সিহঁতি আনিব লাগে সিহঁতে মানে চিজ ফায়াৰত আছে লেট দেম ফেচ দ্য ল নকৰোঁ আমাৰ যিমান গ্ৰিভান্স আছে এইটো ডাইলগ এইটো ইনভেষ্টিগেশ্যন থ্ৰু দি আমাৰ যিমান গ্ৰিভান্স আছে যিমান আমাৰ কিবা আছে কুৱেশ্যন আছে এইটো আনচাৰ কৰা হ'ব এইটো আমি আশা কৰিম মানে ঘটনা তেনেকুৱা হয় যে 6 আগষ্ট 2025 মণিপুৰ ইম্ফলত মানে মেইটে এলায়েন্স বা মেইটে CSO কিমান আছে মই নামটো খুব পাহৰিলোঁ তাৰপিছত থাদো ইনকি মণিপুৰ সিহঁতি মানে কমিউনিটি আণ্ডাৰষ্টেণ্ডিং টক মানে পিচ পেক নহয় কমিউনিটি আণ্ডাৰষ্টেণ্ডিং টক এটা মিটিং পাতিছে
সেইটো মিটিঙত এজ এ থাৰ্ড ৰিপ্ৰেজেণ্টেটিভ নেকাম জমহাও আৰু ইয়াৰ পৰা আৰু আছে জাংগুন চিট্টৌ আৰু হাফলং পৰা কিছুমান আছে সিহঁতি গৈছে। সেইটো মিটিং যোৱাৰ পাছত কিছুমান মানে KNA, KSO, যিমান উগ্ৰপন্থী SO গ্ৰুপ যিমান আছে, যিমান কুকি অৰ্গেনাইজেশ্যন আছে সিহঁতি অপ'জ কৰিছে যে থাৰ্ডো বোলে তাতে কিয় যাব লাগে, থাৰ্ডো বোলে তাত মিটিঙত কিয় যাব লাগে। আৰু মই এটা কথা স্পষ্ট কৰি দিছোঁ যে কুকি হয়, থাৰ্ডো ইজ এ ট্ৰাইব এণ্ড কুকি ইজ অলছ' এ ট্ৰাইব। কুকিবিলাক যি কৰিব আমি উংলি নকৰোঁ, আৰু থাৰ্ডোবিলাক যি কৰিব কুকিবিলাক উংলি কৰিব নালাগে, ইণ্টাৰফেয়াৰ কৰিব নালাগে। এটা কথা সেই তাৰপিছত এইটো মিটিং হৈ যোৱাৰ পাছত বহুত কুকি CSO আছে, সিহঁতি প্ৰেছ ৰিলিজ দিছে, কণ্ডেম কৰিছে। তাৰপিছতো আমাৰ এইটো লিডাৰ আছে নেকাম জমহাও আৰু আমাৰ এইটো ডাঙৰীয়া জাংগুন চিট্টৌ তাক চামান দিছে, 2 বাৰ চামান দিছে ইয়াত KNA অফিচত। এইটো চামান কোনে দিলে, KSO জইণ্টলি দিছে। KNA মই এইটো মোৰ কিবা নহয়, সিহঁতৰ নিজৰ PR আছে, মই আপোনালোকক পঠাই দিম। সিহঁতি চামান দিছে 2 বাৰ, তো সিহঁতি নগ'লে। চামানটো সিহঁতি 2 বাৰ দিছে, সিহঁতি নগ'লে। তো লাষ্টলি 29 আগষ্ট দিনাখন সিহঁতি আকৌ মিটিং পাতিছে। KNA কুকি নেশ্যনেল এছেম্বলি, কুকি ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন, কুকি গাঁওবুঢ়া এছ'চিয়েশ্যন আৰু কুকি কালচাৰ ছ'চাইটি সিহঁতি মিটিং পাতিছে। সেইটো মিটিঙত সিহঁতি ৰেজলিউশ্যন লৈছে যে এই দুজনক আমি 2 বাৰ চামান দিছোঁ, অহা নাই, সেইকাৰণে আজিৰ পৰা এই দুটা ওপৰত যি ঘটনা ভাল বেয়া ঘটিলেও আমি দায়িত্ব নলয়। তো মানে কোইনচিডেণ্টলি কম না, কি ক'ব এইটো, সিহঁতি ৰেজলিউশ্যন লৈছে 29 আগষ্ট দিনাখন, আৰু এইটো ঘটনা ঘটিছে নেক্সট ডে দিনাখন। তো কানেক্ট দ্য ডট, সেইকাৰণে আমি ধৰিছোঁ যে সেইটোৰ কাৰণে এইটো ঘটনা হৈছে, মানে চিম্পল কথা আৰু। মই মাঞ্জা ছাত্ৰ সন্থাৰ ছেক্ৰেটাৰী। আজি আমি যোনটো পৰিস্থিতি মাঞ্জা জিলাত আমি পাইছোঁ সেইটো বহুত বেয়া হৈছে, আৰু ভৱিষ্যতটো হ'ব নালাগে, আৰু এইটো বস্তুটো হ'ব নালাগিছিলে। যোনটো ঘটনা ঘটিছে, ইয়াত ঘটনা ঘটাটো হৈছে আপোনাৰ 3 দিন 4 দিন আগত আমি ইয়াতে আজি DSU ডিমাছা ষ্টুডেণ্ট ইউনিয়ন, কাৰ্বি ষ্টুডেণ্ট এছ'চিয়েশ্যন আৰু থাৰ্ডো ষ্টুডেণ্ট এছ'চিয়েশ্যন, তাৰপিছত থাৰ্ডো কমিউনিটিৰ লগত আমি মিলিজুলি ইয়াতে এটা পিচ প্ৰটেষ্ট বুলি ক'ব আছে, সেইটো আমি বহিছোঁ। যোনটো মানে ফেমিলিবিলাকক জাষ্টিছ পাব লাগে, আৰু যোনটো তাৰ প্ৰাণ হেৰুৱাইছে তেখেতৰো জাষ্টিছ হ'ব লাগে। তাক এনেকুৱা বেয়াকৈ মাৰ্ডাৰ কৰিছে যোনটো হিষ্টৰীত নাই, মই এনেকুৱা ক'বলৈ বিচাৰিম। হিষ্টৰীত যোনটো হোৱা নাই তেনেকুৱা মাৰ্ডাৰ কৰিছে, আৰু যোনটো তাক প্ৰাণটো লৈছে, যোনটো তাক মাৰ্ডাৰ কৰিছে তেখেতে হৈছে আপোনাৰ KRAৰ চিজ ফায়াৰ মিলিটেণ্ট হয়। আমাৰ এইটো মাঞ্জা জিলাত চহাংৱেং বুলি কয়, এইটো জেগাত সিহঁতৰ ডিজিগনেটেড চিজ ফায়াৰ কেম্প আছে বুলি মই গম পাইছোঁ। তাৰপাছত মোৰ ফালৰ পৰা এটা প্ৰশ্ন আছে যে KRA আমাৰ তাত চিজ ফায়াৰ কৰি বহি আছে, যোনটো আমাৰ অসমৰ সংগঠনো নহয়, এইটো আপোনাৰ মণিপুৰৰ পৰা অপাৰেট কৰা সংগঠন হয়। তেখেতক চিজ ফায়াৰ কৰাই ইয়াত তেখেতৰ প্ৰটেকশ্যন কৰাটো আমাৰ কাৰণে কিবা লাভ আছে নেকি? আৰু আমি KRA ইয়াতে সংগঠন থাকি আমাৰ কিবা লাভ পাইছে নেকি? আজিতো লাভ সুবিধা পাইছে নেকি? আমাৰ ইয়াতে উচ্চতম ন্যায়ালয় আছে, আমাৰ পুলিচ আছে, আমাৰ ল' এণ্ড অৰ্ডাৰ আছে, আমাক চাই আছে, আমি যিমান কষ্ট পাই আছে আমাক চাই আছে। KRAক আমি ইয়াতে একো জেগা দিব নোৱাৰিম এনেকুৱা ক'বলৈ বিচাৰিম। মই এনেকুৱা কৈ আছোঁ মই যে কাৰ্বি আংলঙত বুলি নহয়, গোটেই অসমত সিহঁতৰ যোনটো জেগাত চিজ ফায়াৰ কেম্প আছে সেইটো জেগাত সিহঁতক ডিমলিছ কৰিব লাগে, হটাব লাগে। নহ'লে ফিউচাৰত আমি এনেকুৱা আকৌ ঘটনা ঘটিবলৈ চান্সেছ আছে। কেলৈ সিহঁতে চিজ ফায়াৰ কৰি তাতে বহি আছে, বহি পেলাই কিমান লোকেল মানুহৰ কমপ্লেইন আছে তেখেতে মিছবিহেভ কৰা। সিহঁতে এটা চিজ ফায়াৰ বুলি কয়, এক্স মিলিটেণ্ট বুলি কয়, মানুহ টৰ্চাৰ কৰে, নিজৰ মানুহ ওপৰত সিহঁতে অত্যাচাৰ কৰে। এইটো বস্তুটো আমাৰ কাৰ্বি আংলঙত আছামত নালাগে। কাৰ্বি আংলঙত আমাৰ 6টা সংগঠন আছে তেনেকুৱা, সিহঁতে চিজ ফায়াৰ কৰি, চিজ ফায়াৰ বুলি নহয়, সিহঁতে একেবাৰে নাইকিয়া কৰি দিছে। কেলৈ কাৰ্বি আংলঙত ভাল এটা ভাল এনভাইৰনমেণ্ট লাগে বুলি, এনেকুৱা ডিষ্টাৰ্ব এৰিয়া হ'ব নালাগে বুলি কিমান কষ্ট কৰি আমি
এইটো পিছ জেগাটো আমি বনাইছোঁ কাৰ্বি আংলংটো সেইটো কাৰণে এনেকুৱা আৰু ভৱিষ্যত হ'ব নালাগে মোৰ হিচাপত KRA অফিচ KRA ডিজিগনেশ্যন চিজফায়াৰ ডিজিগনেশ্যন কেম্প গোটেই অসমত পৰা গোটেই কাৰ্বি আংলং পৰা ওলাই দিব লাগে যদি এনেকুৱা নহয় ভৱিষ্যত আমি পাব চান্সেছ আছে কষ্ট দুখ আৰু আমি প্ৰব্লেম হ'বলৈ এটা চান্সেছ আছে যদি গভৰ্ণমেণ্ট অফ আসাম পুলিচ আৰু কাউন্সিল তেখেতে যদি এইটো নকৰে তেনেহ'লে আমি আমি গৈ পেলাই সিহঁতৰ ডিজিগনেটেড কেম্প আমি কেপচাৰ কৰিব লাগিব আমি এইটোৱে ক'ব বিচাৰিছোঁ যে আমি KRA কেম্প নালাগে লাগিলে সিহঁতে কিবা এটা কালচাৰেল ক্লাব কিবা বনাব পাৰে কেম্প যোনটো আছে যদি এইটো অতি সোনকালে নকৰে আমি জেগাটো গৈ কেপচাৰ কৰি আমি থাকি ল'ম আমি কাকো নাচাই আমি কাকো নুশুনিম কেলৈ মানে সিহঁতে থাকি আমি কষ্টই পাই আছে লাভ পোৱা নাই আৰু মই আমাৰ কাৰ্বি আংলঙৰ CM ডক্টৰ তুলৰাম ৰঙাক মই ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যে যদি আপোনাৰ কাৰ্বি আংলঙত যদি এনেকুৱা শান্তিকৈ জেগা লাগে শান্তিকৈ প্লেচ হ'ব লাগে ক'লেতো সিহঁতক KRA বুলি এটা সংগঠন মিলিটেণ্টছ অৰ্গেনাইজেশ্যন আছে সিহঁতক হটাই দিব লাগে বুলিহে মই তাক ৰিকুৱেষ্ট কৰিম থেংক ইউ